বিশাল আকাৰৰ গছ আৰু সেই গছত ওলমি আছে হাজাৰ হাজাৰ ৰঙীন জোতা। সঁচাকৈয়ে এক আচৰিত দৃশ্য। কোনে এনেকৈ গছত ওলমাই জোতা আৰু কিয়? ইয়াৰ আঁৰতো আছে বহু আমোদজনক কাৰণ। আটাইতকৈ আচৰিত কথাটো হ'ল এই গছত জোতা ওলমোৱা পৰম্পৰা পৃথিৱীৰ কেৱল এখন ঠাইতে নহয়, শ শ ঠাইত আছে এই আচৰিত পৰম্পৰা। কিন্তু কেনেকৈ আৰম্ভ হ'ল গছত জোতা ওলমোৱাৰ এই পৰম্পৰা? সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বহু সময়ত বিভিন্ন ঠাইত মানুহে নিজৰ সাফল্য, বিজয়, পৰাজয় বা দুখ, হতাশা ইত্যাদিক চিহ্নিত কৰিবলৈ এনেদৰে গছত জোতা ওলমাই ৰাখে। ইয়াৰ উৎপত্তিৰ কোনো সঠিক তাৰিখ নাই যদিও এই পৰম্পৰা কমেও 100 বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। উত্তৰ আমেৰিকাত ইয়াৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়। পৰৱৰ্তী সময়ত ইংলেণ্ডলৈ আৰু লাহে লাহে সমগ্ৰ ইউৰোপলৈ বিয়পি পৰে এই পৰম্পৰা। ইতিহাসবিদসকলৰ মতে এই প্ৰথাৰ উৎপত্তি হৈছিল সেনাবাহিনীৰ পৰাই। সৈন্যসকলে নিজৰ কামৰ পৰা অৱসৰ ল'লে নিৰ্দিষ্ট ঠাইত বুটযোৰ পেলাই দিছিল, কিন্তু পিছলৈ আনে পিন্ধিব পৰাকৈ গছত ওলমাই থবলৈ লয়। এই বিষয়ে কিছুমান অন্ধবিশ্বাসো আছে যে মানসিকভাৱে অস্থিৰ লোকে গছত জোতা বান্ধিলে মানসিকভাৱে সুস্থ হৈ উঠিব। আকৌ ইংলেণ্ড আৰু ইউৰোপত কাৰোবাৰ মৃত্যু হ'লে পৰিয়ালৰ লোকে এযোৰ জোতা গছত ওলমাই মৃতকৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰে। টৰন্টোৰ পৰা 90 কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত চাউথ বিভাৰটনৰ লেক ৰিজ ৰোডত থকা জোতাৰ গছ এজোপাৰ বিশেষ অৰ্থ আছে। 1990 চনত জৰ্জ নামৰ এজন লোকে এই গছজোপাত জোতা এযোৰ ওলমাই থৈছিল। তেওঁ আচলতে অসহায়সকলক সহায় কৰিবলৈ বিচাৰিছিল। 1991 চনত আন এজন ব্যক্তিয়ে নিজৰ পুত্ৰ সন্তান জন্মৰ আনন্দত গছত নতুন জোতা এযোৰ ওলমাই থৈছিল। তেতিয়াৰ পৰাই বহু লোকে এই গছজোপাত জোতা ওলমাই নৱজাতকৰ জন্মৰ দিনটো স্মৰণ কৰে। এতিয়া সেই গছজোপাও ভৰি পৰিছে হাজাৰ হাজাৰ ৰঙীন জোতাৰে। হাৱাই, অষ্ট্ৰেলিয়া, জাৰ্মানী, নেদাৰলেণ্ড, আমেৰিকা যুক্তৰাজ্য, দক্ষিণ আফ্ৰিকা, চীন, ৰাছিয়া, মধ্যপ্ৰদেশকে ধৰি সমগ্ৰ বিশ্বতে এনে জোতাৰ গছ আছে। অৱশ্যে পাশ্চাত্যৰ দেশসমূহত ইয়াৰ প্ৰচলন অধিক। সকলো জোতাৰ গছৰ আঁৰত লুকাই আছে অদ্ভুত আৰু ভয়ংকৰ কিছু পৰিঘটনা। আমেৰিকাৰ আউটাহ ৰাজ্যৰ উত্তৰ অংশত এখন হাবিত এনে এজোপা জোতাৰ গছ আছিল। 60 বছৰৰ পাছত 2010 চনত ৰহস্যজনকভাৱে গছজোপা জুইত জ্বলা যায়। মিচিগানৰ চেলেমত তেনে এজোপা জোতাৰ গছ আছিল। স্থানীয় ৰাইজৰ মতে য'ত এজন চিৰিয়েল কিলাৰে মৃতকৰ জোতাবোৰ গছত ওলমাই ৰাখিছিল। সঁচা অৰ্থত যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত এনে বহু জোতাৰ গছ আছে, এই সকলোবোৰেই যেন প্ৰতিফলিত কৰে একোখন সমাজৰ, সেইখন সমাজৰ মানুহৰ মানসিকতাক প্ৰতিফলিত কৰে এখন সুস্থ কিংবা অসুস্থ সমাজৰ ধ্যান ধাৰণাক। নিউজ ডেস্ক, ভইচ 24x7।